বেনামী কবি হিমাংশু পাঠক। সুখী হোৱাৰ সপোন আছিল তোমাৰ সতে, দুয়ো একেলগে বসন্তৰ চঞ্চল বতৰত প্ৰথম জাক বৰষুণত তিতি তিতি ভালপোৱাৰ সপোনবোৰ দুয়োৰে উঠত গুজি ল'ম। তোমাৰ বাবে এতিয়া মই এটা শব্দহে মাথো, তাকো অস্তিত্বহীন। এতিয়া বুজিছো মোৰ হৃদয়ৰ কোনো মূল্য নাই তোমাৰ ওচৰত। পাৰিলে মোৰ মৃত্যুৰ দিনা এপাহি ফুল পঠিয়াবা, ৰঙা ৰঙৰ, য'ত সপোনে হাঁহিব, য'ত মোৰ মৰমবোৰে পোখালি মেলিব। মোৰ মৃত্যুত তুমি হাহাকাৰ নকৰিবা, নাকান্দিবা, কিয়নো মই যে অৱৰুদ্ধ প্ৰেমিক তোমাৰ। বৰ আমনিদায়ক এই নষ্টালজিক শব্দটো। ক'ত ফুল হ'ল তলকিবই নোৱাৰিলোঁ। হঠাৎ ধুমুহা আহিল, হঠাৎ তাজপাতৰ দৰে খহি গ'ল। সুখী হোৱাৰ সপোন আছিল, সুখী। আৰু নোৱাৰো, বুজিছা, নোৱাৰো। শব্দৰে বুজোৱাটো বৰ কঠিন। হ'ব দিয়া, শুনি ভাল পাবা। মই যে এতিয়া আকাশী যাত্ৰী, আকাশ মোৰ প্ৰিয়, প্ৰিয় তৰা, প্ৰিয় জোন আৰু প্ৰিয় ডাৱৰ।